নমস্কাৰ। কবি প্ৰাণজিৎ শৰ্মা, আবৃত্তি দীপা ভট্টাচাৰ্য। কবিতাৰ শিৰোনাম স্মৃতিৰ সমাধি। বহু বছৰেই পাৰ হ'ল আজি ঘূৰি নোযোৱা তালৈ, অতীতে পাখি মেলা সুকীয়া ৰংপুৰৰ ৰং লগা বাকৰি মনত পৰে কেতিয়াবা নিজান নিশা, দুচকুৰ আগত ভাহি আহে সুখৰ ভিন্ন ভিন্ন ৰং লগা সপোনবোৰ, পুতলাহেন বাস্তৱৰ অনুভূতিবোৰ। তালৈ আজি মই কি বিচাৰি যাম? সমাধিৰ ছাই নে স্মৃতিৰ অস্থি? কেতিয়াবা এইটো ঢুকাল মোৰ অতীত, নিজ দুহাতে সমাধিস্থ কৰিছিলোঁ মোৰ নানান ৰঙীন স্মৃতিৰ তেজাল দেহাটো। এদিন নাম দিছিলোঁ শ্মশানৰ বেদী, য'ত হেৰাই গ'ল মোৰ জীৱন যৌৱনৰ ধনধৰা সুকোমল সপোনবোৰ। নাম লয় স্মৃতিৰ সমাধি বুলি। ধন্যবাদ।